বেক টু মাই ইউটিউব চেনেল গৰাজ ব্লগ। আমি এতিয়া যাই আছোঁ বৰ্তমান গুৱাহাটীলৈ। গুৱাহাটীৰ পৰা যাম ডাইৰেক্ট এইমছলৈ। আপোনালোকক দেখাই আছোঁ এইমছখনৰ ভিডিঅ'বিলাক। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু বেল আইকনটো দাবাই দিয়ক প্লিজ প্লিজ।
আমি এতিয়া শৰাই ঘাটৰ স্থান পালোঁ। এতিয়া আপোনালোকে চাওকচোন বহুত ধুনীয়া এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ চাওক না শৰাই ঘাটৰ ব্ৰিজখন কি সুন্দৰ পৰিৱেশ হৈছে আপোনালোকে চাই থাকক।
তো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু চেনেল বেল আইকনটো দাবাই দিয়ক। এই আপোনালোকক এইমছ দেখাই আছোঁ, এইমছখন দেখাই আছোঁ আপোনালোকক। লাইক কৰক, ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু আপোনালোকক এই এইমছৰ নতুন নতুন ভিডিঅ' পাব আপোনালোকে, চাই থাকক।